সো হে গাইজ আজি মই টমটমত উঠি ওলালোঁ খেল মহাৰণ চাবলৈ। এই খেল মহাৰণ হৈ আছে আমগুৰি মিনি ষ্টেডিয়ামত। যিহেতু মিনি ষ্টেডিয়ামলৈ মেইন গেটেদি দূৰ হয়, তাৰ কাৰণে আমি এই জনতা ফিল্ডেদিয়ে যাওঁ। তো চাই থাকক ভিডিঅ'টো। এইখন হ'ল আমগুৰি জনতা স্কুলৰ ফিল্ড হয় আৰু ইয়াত আমগুৰি FC ফুটবল টিমটোৰ কোচিং হৈ থাকে, বিভিন্ন খেলো হয়। মই ফিল্ডৰ ভিতৰ পালোহি, এইফালে আকৌ আমাৰ অংকুৰে দৌৰি পেলাই এতিয়া ভৰি মালিচ কৰি আছে। ফিল্ডখনত কিবা এটা হ'লে ভাল লাগে দিয়কচোন, তাৰ কাৰণে গান এটা লগাই পেলাই নাচি আছে। বাকী মই চাউণ্ডটো এইটো কাৰণে চেঞ্জ কৰিছোঁ যাতে কপিৰাইট নপৰে। এইফালে যদি কেমেৰাত দেখাওঁ কিন্তু কেতিয়াও ডিছএপইণ্টেড হ'ব নালাগে। এয়া হ'ল আমাৰ জক আৰু ধ্ৰুৱ। এইফালে 100 মিটাৰ ৰেচ ষ্টাৰ্ট হৈ গ'ল। বাকী মই খেলিলোঁ বুলি ক'বলৈ গ'লে কাবাডী আৰু 400 মিটাৰ ৰেচত পাৰ্টিচিপেট কৰিছিলোঁ। তাৰ আনফৰ্চুনেটলি 3 নম্বৰত সোমালোঁ চাগে। নমস্কাৰ এটা কৈ দিয়া, আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে সঁচাকৈ। অসম চৰকাৰক অশেষ ধন্যবাদ, যাতে এনেকুৱা আমাৰ গাঁৱে ভূঞে আজি টাউনে থকা ল'ৰা ছোৱালীখিনিক উলিয়াবলৈ এটা সুযোগ দিছে বিকাশ কৰিবলৈ কাৰণে। অশেষ ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়ক। অনাগত দিনত যাতে আমাৰ প্লেয়াৰখিনিক আৰু সুবিধা দিয়ে, যাতে আমাৰ ভালকৈ অসমত তথা গোটেই ভাৰতক নাম কৰে। এইফালে কাবাডী ষ্টাৰ্ট হৈ গৈছে, তো মই ভিডিঅ'টো এৰি পেলাই কাবাডী খেলোঁগৈ ন। পৰ্বটো শেষ হৈ পেলাই এতিয়া নাচা পৰ্ব ষ্টাৰ্ট হৈছে আৰু আজি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট নাচ একদম বম হৈছে। मोटरसाइकिल भगाते थे अगर सर्दी लगे तो लड़की गलती से मिस्टेक মিলি সকলো হৈ গ'ল। বাকী এতিয়া আমি উভতিছোঁ ঘৰলৈ বুলি। বেকত যে দেখিছে আহি আছে অংকুৰ, তাৰ পাছফালে যে বহি আছে তুল্লাই চাইকেল লৈ আহিছিলে, তেওঁ পাহৰিয়ে থাকিলে, স্কুটিত উঠি দিলে। এতিয়া চাব ঘণ্টিটো কি যে ঘণ্টিটো বজাই দিব দেই সকলোৱে। আৰু ভাইটো মৰম দিয়া যথেষ্টখিনি আমগুৰিৰ কাৰণে কাম কৰিছে আৰু কৰিব আশা আছে। অনাগত দিনত যাতে ভাল ভাল ভিডিঅ' দেখিব পাৰে আৰু ল'ৰাটো যথেষ্ট সৰু আৰু আগলৈ যাতে ভাল কাম কৰি ডাঙৰ হওক, সমাজত নিজক প্ৰতিষ্ঠিত কৰক, এয়া আশা কৰিছোঁ মোৰ ফালৰ পৰা। ধন্যবাদ। থেংক ইউ তুল্লা। খেল মহাৰণৰ পৰা এতিয়া ঘৰ পালোহি। বাকী খেলি পেলাই অৱস্থা এয়া চাওক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। এনেকৈ সদায় ভিডিঅ'বোৰ চাই যাব আৰু পাৰিলে কমেণ্ট এটা কৰি দিব। 1K হ'বই হৈছে। আপোনালোকৰ মৰম আশীৰ্বাদ ভাল পোৱা থাকিলে আপোনালোকৰ মই 1K ক্ৰছ কৰিম। ছ' থেংক ইউ।